নে পুৱা উঠি কৰক এইকেইটা কাম। সফলতাৰ শীৰ্ষত উপনীত হ'ব পাৰিব আপুনিও। জীৱনত কেনেকৈ সফলতা লাভ কৰিব পাৰি আজিৰ এই ভিডিঅ'ত আমি আলোচনা কৰিম। নমস্কাৰ, মই ডিম্পল নাথ। আপুনি শুনি আছে বি মটিভেটেড। আমাৰ ভিডিঅ'সমূহ যদি চাই ভাল পায় তেন্তে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ পাই থাকিবলৈ আৰু তথ্যসমূহ আপোনালোকৰ মাজলৈ যাবলৈ আপোনালোকে ভিডিঅ'ৰ মাজতে ছাবস্ক্ৰাইব বাটনটোত ক্লিক কৰি বেল আইকনটোত ক্লিক কৰি থ'ব। ধন্যবাদ। তেন্তে আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। গৰুড় পুৰাণত কেৱল জীৱন মৃত্যুৰ কথাই নহয়, সফলতা, ধন সম্পত্তি আৰু সুখ লাভৰ উপায়ৰ কথাও উল্লেখ কৰা হৈছে। যদি ইয়াত উল্লেখ কৰা নিয়মসমূহ পালন কৰা হয় তেন্তে ব্যক্তিজনে এক সুখৰ জীৱন কটাব পাৰে। হিন্দু ধৰ্মত গৰুড় পুৰাণক মহাপুৰাণক এক বিশেষ মৰ্যাদা দিয়া হৈছে। গৰুড় পুৰাণত ভগৱান বিষ্ণু আৰু তেওঁৰ প্ৰিয় বাহন গৰুড় দেৱৰ কথোপকথনৰ বৰ্ণনা কৰা হৈছে। ইয়াত ভগৱান বিষ্ণু জন্ম মৃত্যুৰ চক্ৰ, আত্মাৰ যাত্ৰাৰ লগতে সফল আৰু সুখী জীৱন অৰ্জনৰ বিষয়েও কোৱা হৈছে। গৰুড় পুৰাণত উল্লেখ কৰা এইবোৰ কথা পালন কৰিলে এজন ব্যক্তিয়ে স্বাস্থ্য, ধন সম্পত্তি আৰু ভাগ্যৰ সম্পূৰ্ণ সমৰ্থন লাভ কৰিব পাৰে। ইয়াৰ বাবে পুৱাৰ সময়ৰ বাবে গৰুড় পুৰাণত কিছু গুৰুত্বপূৰ্ণ কথা উল্লেখ হৈছে। এই ৰাতিপুৱাৰ নিয়মবোৰে আপোনাৰ জীৱনটো উন্নত কৰিব। গৰুড় পুৰাণত কোৱা হৈছে যে যদি কোনো ব্যক্তিয়ে ৰাতিপুৱা নিয়মিতভাৱে কোনো বিশেষ কাম কৰে তেন্তে তেওঁৰ জীৱনত গুৰুত্বপূৰ্ণ পৰিৱৰ্তন আহিব পাৰে। ৰাতিপুৱাৰ সময় অতি বিশেষ আৰু এই ভাল স্বভাৱটোৱে গোটেই দিনটো আপোনাৰ বাবে সফল, সুখদায়ক আৰু ভাল কৰি তোলে। প্ৰতিদিনে ৰাতিপুৱা সোনকালে সাৰ পাই স্নান কৰি ভগৱানৰ দৰ্শন কৰি ভালদৰে পূজা কৰক। ইয়াৰ পিছত আপোনাৰ পূৰ্বপুৰুষৰ আশীৰ্বাদ লওক। গৰুড় পুৰাণৰ মতে যিসকলে ঈশ্বৰ আৰু নিজৰ পূৰ্বপুৰুষৰ আশীৰ্বাদেৰে দিনটো আৰম্ভণি কৰে তেওঁলোকে সদায় জীৱনত সফলতা লাভ কৰে। যিকোনো বস্তু খোৱাৰ পূৰ্বে প্ৰতিদিনে ভগৱানক খাদ্য অৰ্পণ কৰাটো নিশ্চয় কৰক। এনে কৰি মা লক্ষ্মী আৰু মা অন্নপূৰ্ণাকে ধৰি সকলো দেৱতাৰ আশীৰ্বাদ লাভ কৰিব। এনে ঘৰ সদায় ধন সম্পত্তিৰে ভৰপূৰ হৈ থাকে বুলি বিশ্বাস কৰা হয়। যেতিয়াই সুযোগ পায় দুখীয়া আৰু আৰ্তজনক সহায় কৰক। আপোনাৰ উপাৰ্জনৰ এটা অংশ দান কৰাত বিনিয়োগ কৰক। এনে ব্যক্তিয়ে এই জীৱনত সকলো সুখ লাভ কৰে। তেওঁৰ জীৱনত কেতিয়াও টকাৰ অভাৱ নহয়। গৰুড় পুৰাণৰ মতে প্ৰতিজন ব্যক্তিয়ে নিতৌ অন্তৰ্নিৰীক্ষণ কৰিব লাগিব যাতে তেওঁ নিজৰ সঠিক আৰু ভুল সিদ্ধান্তৰ মাজৰ পাৰ্থক্য বুজিব পাৰে আৰু ভৱিষ্যতে সঠিক সিদ্ধান্ত ল'বলৈ তেওঁ বিবেচনাৰ বিকাশ ঘটাব পাৰে। ভিডিঅ'টো যদি চাই ভাল পালে তেন্তে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব। ধন্যবাদ।